থাকক আৰু আজি বহুত দিন হ'ল বাৰীখন যোৱাই নাই চাবলৈ বিহু পালেহি ন চাওঁগেচোন এয়াৰপৰ্টৰ বাৰকেইটা মোৰ এয়াৰপৰ্টৰ বাৰকেইটা নাই দেখোন কোনোবাই নিলে নে কি শান্তি নাই বুজিছ শান্তি নাই বিহু পালেহি বিহুলে থৈছিলো বাটো লটকে সুধি চাব লাগিব ঐ লটকত এইবিলাক পতা মাতিছিলো তোক মাতিছিলো এইবিলাক এইবিলাক ইয়াত কালি মোৰ এয়াৰপৰ্টৰ বাঁহ আছিলে কি হ'ল বাঁহকেইটা মই কালি চেনীকণৰ পুতেক আহিছিলে সি নিলে চেনীকণৰ পুতেক অঁ ক'ত আছে তাক মাতচোন যা মই তাক মাতি আনিছিলোঁ মাতগে যা তাক শান্তি নাই এইখনৰ পৰা বাঁহ এটা থলো বিহু পালেহি বাঁহটো নাই তাৰ পথাৰত মাতি আন তাক ক'ত আছে ই আহিলে মাত বৰ্তা মাতিছিলে আপুনি বোলে মাতিছিলো অঁ তই কিয় বাঁহকেইটা নিলি এয়াৰফৰ্চৰ বাঁহ ইয়াত যে আছিলে এয়াৰফৰ্চ মানে উৰি যায় যে নহয়ও গোট গৰু এয়াৰফৰ্চ আকৌ তাকেতো কৈছো উৰি যায় যে ইয়াত থাকে জানো বেলেগ জেগা মোৰ এই গছজোপাত চিনি নাপাওঁ এয়াৰফৰ্চ মই এতিয়া চিনি পোৱা নাই নহয় বৰ্তা এয়াৰফৰ্চ কি এয়াৰফৰ্চৰ অসমত থাকি এয়াৰফৰ্চ চিনি নাপাওঁ তাকেতো এতিয়া মই আপুনি এয়াৰফৰ্চ বুলি ক'লে কেনেকৈ গম পাম গছৰ ওপৰত এয়াৰফৰ্চ কেনেকৈ থাকিব বাৰু আপুনিয়ে কওকচোন এই যুদ্ধত যে যায় সেইবোৰ নহয় জানো এই নহয়ও গোট গৰু এনেহ'লে মই বুজি পোৱা নাই বৰ্তা তই এতিয়াই ৰ মই তোক দেখাই দিছো এয়াৰফৰ্চ কি ৰ অসমীয়া ল'ৰা হৈ এয়াৰফৰ্চ চিনি নাপাওঁ কি চাইছ আকৌ তই আছে নেকি তোৰ লিষ্টখন তই দেখাই দিছো তোক মই এতিয়া ৰ এয়াৰফৰ্চ চিনি নাপাওঁ অসমত থাকি এই গাল হাতমান এইয়া চা এয়াৰফৰ্চ কি সেইটোকে নকয় কেলে আম লৈ এইবোৰ সেইটোৱেইটো আমলৈ বাঁহটো নাইকিয়া হ'ল নাই ইয়াৰ পৰা মোৰ এইটোকে কয় নি এয়াৰফৰ্চ বৰ্তা আমলৈ বাঁহ মই নাজানো নহয় ক'ৰ পৰা এতিয়া আমলৈ বাঁহ এইবোৰ মই আমলৈ বাঁহ নাই নিয়া নহয় লটকনে কৈছে তই নিলি বুলি সিটো মোক চুৰ কৰি নিয়া দেখা নাই তই চুৰ কৰিছ নাই মানে বৰ্তা কালি লগৰ দুটামান আহিছিলে তাৰপা এই ৰঙা অকমানৰ লগতে ব্যৱস্থাটো কৰি দিলো আৰু ৰাম তহঁতি অসমীয়া পৰম্পৰা কি ৰক্ষা কৰিবি এইবোৰ কি লগাইছ এইটো মানে বৰ্তা কথাটো ক'লে ভালকে ওলায় এইবোৰ অসমীয়া পৰম্পৰা নি আজিকালি এইবোৰে চলি আছে আৰু এটা কথা কালি যে তই এইবোৰ ৰঙা মাল নে কি তাৰ লগত যে তই এয়াৰফৰ্চ খাইছ অসমীয়া পৰম্পৰা হ'ল নি এইটো ধ্বংস কৰিবি তহঁতি অসমীয়া পৰম্পৰা এইবোৰ পেণ্ট কি চুৰিয়া পিন্ধিব নাজান এতিয়া বহাগ বিহু পাইছে আগত আমি এমাহ ডেৰমাহ আগৰ পৰা বিহু প্ৰেক্টিচ কৰোঁ যদি বিহুটোকে গালি হেঁতিন সেইবোৰতো শেষ কৰিলি বিহু ৰখাটোলৈ গ'ল এতিয়া
খালি এতিয়া মঞ্চ বিহু চব শেষ কৰিলি। এইবোৰ লগাবি, গিলাচ লগাইছো, এখন কি গিলাচ বুলি কয়? চানগ্লাছ। চানগ্লাছ। এইবোৰ আমি লগাই নাপালো, এইবোৰ অসমীয়া পৰম্পৰা হ'ল। পেন ইমান দখৰলৈকে, এইবোৰ চুলিটো, এইবোৰ চুলি হা কপৌবা এনেকেই ৰাখে হে, এইবোৰ অসমীয়া পৰম্পৰা হ'ল। মানে দাড়ি এইবোৰ গোটেই বাহিৰৰ দেশৰ দাড়ি ৰখাইছো হা। আজিকালি ল'ৰাবোৰ এনেকে ৰাখে। আৰু এই চোলা বুটাম খুলি কুকুচা এইবোৰ আজিকালি কিবা কয় নহয়, এনেকে দাঙে নে কি, সেইবোৰ কৰ চিধা মাৰ। আৰু চুলি কাইলৈৰ পৰা কাটিবি। এইবোৰ অসমীয়া পৰম্পৰা হ'ল। বিহুটোতো একদম ধ্বংস কৰি দিলি তহঁতি। গ'ল আৰু অসম ৰসাতলে যাব আৰু। বিহু শেষ কৰিলি, এটা এটাকে অসমীয়া পৰম্পৰা চব শেষ হৈ যাব। চিধা ঘৰত যা, এইবোৰ ড্ৰেছ পাতি আজিৰ পৰা সলকা, চুৰিয়া পিন্ধ। ঠিক আছে, যা ঘৰলৈ যা, চিধা ঘৰত যা।